অসমৰ 90% মানুহে এই লেজেণ্ডজনক চিনি পায় কিন্তু বাকী থকা 10% মানুহৰ বাবে মই মিষ্টাৰ ৰাজকুমাৰৰ ইন্ট্ৰডাকশ্যন দিব ওলাইছো। মিষ্টাৰ ৰাজকুমাৰ যিটো বয়সত মানুহে নিজৰ ল'ৰাৰ বিয়াৰ কথা চিন্তা কৰে সেইটো বয়সত এই প্ৰাপ্তবয়স্ক প্ৰাণীটোৱে ছোৱালীবোৰক ৰাস্তাই ঘাটে এইবোৰ কৰি ফুৰিছে আৰু সেই বাবেই মিষ্টাৰ ৰাজকুমাৰৰ ৰ'ষ্ট আৰু এবাৰ লৈ আহিছো। স্বাগতম। মই আপোনাৰ ফেভৰেট ইউটিউবাৰ আহক চাই লওঁ মিষ্টাৰ ৰাজকুমাৰৰ ডিব্ৰুগড়ত হোৱা নতুন প্ৰেম। মোক কোনেও পটাব পৰা নাই আৰু আপুনিও ট্ৰাই কৰি চাব পাৰে ন। কথাষাৰ শুনি এই প্ৰাণীটোৱে আকাশত গৈ পালে। কেনেকৈ? এনেকে ৱাহ থুমকাছা এডিটিং সৰুতে ল'ৰা ছোৱালীক 2 টোপাল পলিঅ' কিয় খুৱাব লাগে? যাতে ডাঙৰ হয় এনেকুৱা অৱস্থা নহয়। ছোৱালীবোৰক সৰুৰে পৰা ভাল বেয়াৰ জ্ঞান কিয় দিব লাগে? পিছলৈ যাতে বুঢ়াবোৰক আপুনিও ট্ৰাই কৰি চাওক আৰু আপুনিও ট্ৰাই কৰি চাব পাৰে ন বুলি নকয়। ভৃগু কাশ্যপে অটো আনিছে, প্ৰিয়ংকা ভৰালীয়ে টেক্সি আনিছে, আমাৰ অসমৰ লেজেণ্ডজননো কেনেকে পিছ পৰি থাকিব? বাকীবোৰক যুঁজ দিবলৈ তেওঁ বাছ লৈ আহিছে। তোমাক দেখি বাছৰ পৰা নামি আহিলো মনোহৰ চকু মনোহৰ বুকু তোমাক নপতাই কেনেকৈ থাকো ডিব্ৰুগড় মে আয়া লড়কিয়া দেখা सबसे सुंदर तुमको ही पाया blue is your eyes your sexy figure is nice very nice অসমৰ জনতাই মিষ্টাৰ ৰাজকুমাৰক মৰমতে কি বুলি মাতে আহক জানি লওঁ। ৰাকুদা এই গানটোত ৰাকু কু কু দাই অসমীয়া হিন্দী আৰু ইংলিছ তিনিটা ভাষাৰে বলাৎকাৰ পে বলাৎকাৰ কৰিছে। डिब्रूगढ़ में आया लड़कियां देखा सबसे सुंदर तुमको ही पाया ৰেপ চঙৰ জগতত ৰাকুদাই নিজৰ হাত দিছে, অকল হাতে নহয় ভৰিও সোমাই দিছে, সেইকাৰণে পলিঅ' ধৰিছে ভৰিত। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, আপোনাৰ কিবা ক'বলৈ থাকিলে কমেণ্টো কৰক আৰু আমাৰ এই চেনেলটিত 50+ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল, সেইবাবে আপোনালোক সকলোকে ধন্যবাদ। আপোনালোকৰ ছাপোৰ্টে মোক বহুত মটিভেট কৰে। আশা কৰিছোঁ আগলৈ আপোনালোকৰ এনেদৰে ছাপোৰ্ট পাই থাকিম। সেইবাবে ৰঙা ছাবস্ক্ৰাইব বাটনটো নিজক ক্ৰাছলেছ লেয়াৰ বুলি ভাবি টাচ এটা কৰি দিয়ক। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই। ৰ'ব কেইদিনমান ভিডিঅ' অহাত অলপ লেট হ'ব কাৰণ মোৰ এক্সাম চলি আছে, কিন্তু ভিডিঅ' আহি থাকিব। বাই। मैं जान तो के